তো স্বাগতম সকলোকে মই দিলদাৰ আপুনি চাইছে ষ্টুডিঅ' ৰক্স আছামিজ গাইজ পানী সম্ভৱত পৃথিৱীৰ আটাইতকৈ সফ্ট বস্তু হয় কিন্তু পানীয়ে যেতিয়া মহামাৰীৰ ৰূপ লয় তেতিয়া হাজাৰ হাজাৰ জীৱনহীন হৈ পৰে হাজাৰ মানুহ গৃহহীন হৈ পৰে তাৰ উদাহৰণ আমি দেখি আছো আমাৰ চাৰিওফালে কাৰণ অসমখন এনেকুৱা এখন ৰাজ্য য'ত বানপানী এক উৎসৱৰ দৰে হৈ পৰিছে আজিৰ পৰা নহয় বহু দিনৰ পৰা বহু বছৰৰ পৰা চলি আহি আছে গাইজ প্ৰতি বছৰে হোৱা এনে বানপানীৰ ফলত অসমখনৰ যিটো কৃষিভূমি সেইটো কেনেদৰে ক্ষতিগ্ৰস্ত হৈ আছে আপুনি হয়তো অৱগত কাৰণ অসমখন এখন কৃষি প্ৰধান ৰাজ্য আৰু প্ৰতি বছৰে চৰ অঞ্চল আৰু আমাৰ গাঁৱলীয়া অঞ্চলবিলাকত হোৱা কৃষিভূমিবিলাক মানুহে এদিনতে সিহঁতৰ ভূমিবিলাক নষ্ট কৰিবলগীয়া হয় আজিৰ এই ভিডিঅ'টোৰ দ্বাৰা কিছু সম্ভাৱনা আমাৰ কৃষকসকলৰ জীৱনলৈ আমাৰ কৃষকসকললৈ কিছু সম্ভাৱনা কঢ়িয়াই অনাৰ চেষ্টা কৰা হ'ব গাইজ ইয়াত কোনো ৰিলিফ দিয়াৰ পইচা দিয়াৰ কথা কোৱা নহ'ব ইয়াত কথা কোৱা হ'ব কিছুমান পদ্ধতি গাইজ যিবিলাক বেলেগ দেশত ইউজ কৰি কৃষকসকল কিছু পৰিমাণে ক্ষতিগ্ৰস্ত হোৱাৰ পৰা সকাহ পাব পাৰে বানপানীৰ সময়ছোৱাত কিছুমান পদ্ধতি কিছুমান সিস্টেম যিবিলাক সিহঁতে ইউজ কৰিব পাৰে আৰু সেইবিলাক ৰাইজৰ মাজত ৰাইজক অৱগত কৰাৰ উদ্দেশ্যে এই ভিডিঅ'টো প্ৰস্তুত কৰিছো গাইজ কিছুমান এই টেকনলজি বেসিকলি কি হয় বাহিৰৰ দেশবিলাকত ইউজ কৰে ফ্লোটিং টেকনলজি বুলি কোৱা হয় পানীৰ ওপৰতে আপুনি খেতি কৰিব পাৰে আৰু তাৰ পৰা আপুনি ফসল উপাৰ্জন কৰিব পাৰে ফসল আপুনি ৰুব পাৰে সেইভাবে গাইজ দেশৰ কৃষকসকল ৰাজ্যখনৰ কৃষকসকল আগবাঢ়িব পৰা নাই অৰ্থনীতি আগবাঢ়িব পৰা নাই কাৰণ কৃষিভূমিবিলাক প্ৰতি বছৰে নষ্ট হৈ আছে গাইজ আপুনি ফটোখন চাই আছে স্ক্ৰীনত দেখক এটা ফটো আছে এটোক মেটেকা বুলি কোৱা আমি সাধাৰণতে আমাৰ অসমীয়া মানুহবিলাকে এটোক মেটেকা বুলি কয় গাইজ আপুনি হয়তো ধৰিব পাৰিছে এই বস্তুটো কি হয় ইয়াৰে এটা ফুল টেকনিক ইউজ কৰা হয় বেসিকলি বানপানী হোৱা অঞ্চলবিলাকত আৰু তাৰ দ্বাৰা কৃষকসকল কেনেকৈ লাভান্বিত হ'ব পাৰে গাইজ বেসিকলি বেলেগ দেশত যেটো মানে আপোনাৰ আমাৰ লাগি থকা দেশখন কি হয় বাংলাদেশত বেছিকৈ ইউজ কৰে এই পদ্ধতিটো গাইজ কাৰণ বাংলাদেশত বেছিকৈ বানপানী হোৱা দেখা যায় প্ৰতি বছৰে সো বানপানী হলে সিহঁতে এই পদ্ধতিটো ইউজ কৰে মেটেকা ইউজ কৰি কেনেকৈ কি কৰে মই আপুনি দেখি থাকক স্ক্ৰীনত দেখা পাই আছে কেনেদৰে বনাই মই আপোনাক কৈ দিছো যে মেটেকা আমি জানো যে পানীৰ ওপৰতে মানে ভাহি থাকে আৰু তেনেকৈ এটোৰ গ্ৰো হয় যেতিয়া বানপানী হয় তেতিয়া মেটেকা বিলাকৰ ধৰে আপুনি এটা বেড বনাব লাগে যেটো আমাৰ কৃষকসকলে মেটেকাৰ দ্বাৰা এক বেড মানে আপোনাৰ মেটেকাবিলাক জমা কৰি এক দীঘলীয়া এটা শাৰী বনাব লাগে মেটেকাৰ ওপৰত লেয়াৰ বাই লেয়াৰ জমা কৰি এটা লেয়াৰ বনাব লাগে আৰু সেই লেয়াৰটো কমসে কম 3 বা 4 বছৰ ধৰি আপুনি মানে তাত ৰিকাল্টিভেট কৰিব পাৰে মানে এবাৰ হৈ যোৱাৰ পিছত পুনৰ আপুনি কিবা এটা বিভিন্ন ধৰণৰ ভেজিটেবলছ আপুনি স্ক্ৰীনত দেখা পাই আছে যে সেই ভেজিটেবলছবিলাক বাংলাদেশত আজিৰ পৰা নহয় বহু বছৰৰ পৰা কৰি আছে গাইজ তাৰ এটা মানে এটো কোৱা হয় ফ্লোটিং কাল্টিভেটিং গাইজ মানে বানপানী হোৱা অঞ্চলবিলাকত কৃষিটো কেনেকৈ মানে আপোনাৰ প্ৰাধান্যটো দিব পাৰি যাতে ইমান ধ্বংস হ'ব নোৱাৰে কৃষকসকলৰ অৱস্থাটো যাতে ইমান বেয়া হ'ব নোৱাৰে তাৰ ওপৰত ভিত্তি কৰি এই বস্তুটো কৰা হয় তাৰ পৰা আৰু কিছু সুবিধা আছে বিভিন্ন ধৰণৰ জৈৱিক সাৰবিলাক আমি ইউজ কৰো বেসিকলি আমাৰ ল্যান্ডবিলাকক কিন্তু আপুনি যদি এই মেটেকাৰে যদি বনাই যদি আপুনি বানপানীৰ সময়ছোৱাত যদি তেনেকুৱা এটা ফ্লোটিং কাল্টিভেটিং ফিল কৰিব বিচাৰে তেতিয়াহ'লে আপোনাৰ কোনো ধৰণৰ পেষ্টিচাইডছ কোনো ধৰণৰ মানে জৈৱিক সাৰ এইবিলাকৰ প্ৰয়োজন নাই কাৰণ এইবিলাকে এইটো নেচাৰেল পেষ্টিচাইড হিচাপে কাম কৰে আৰু যিটো পানী হয় পানীটো অট'মেটিক পানী তলফালে আছে সো তলফালৰ পৰা পানীটো অট'মেটিক মেটেকাই শোষণ কৰিব পাৰে যাৰ ফলত আপুনি ৰোৱা কাল্টিভেটৰবিলাক মানে বিভিন্ন ধৰণৰ ভেজিটেবলছ বেসিকলি তিয়হ লাও কোমোৰা জলকীয়া ভেন্ডি বিভিন্ন ধৰণৰ আপুনি দেখা পাব আপুনি যদি মানে বাংলাদেশত এইবিলাক খেতি সঘনাই কৰা দেখা যায় আৰু যাৰ দ্বাৰা কৃষকসকলে এক বৃহৎ পৰিমাণৰ পুঁজি বানপানী হোৱাৰ টাইমটোতো সিহঁতে মানে অৰ্জন কৰিবলৈ সক্ষম হয় গাইজ এই পদ্ধতিটো আমাৰ অসমখনত হোৱাটো অতিকৈ জৰুৰী বুলি মই ভাবো চৰকাৰেও মানুহবিলাকক উৎসাহ যোগোৱাটো উচিত কৃষকসকলক আৰু কৃষকসকলো আগবাঢ়ি আহি মানে এনেকুৱা বানপানী হৈ থকা সময়ছোৱাত অসমত প্ৰতি বছৰে এতিয়াও বানপানী চলি আছে সেই সময়ছোৱাত যদি এনেকুৱা পদ্ধতি অৱলম্বন কৰে তেতিয়াহ'লে সিহঁতে যিটো ধ্বংস হয় প্ৰতি বছৰে যিটো অভাৱত ভুগিবলগীয়া হয় সিহঁতে খেতি
পাতি হেৰুৱাই পেলাই তাৰ পৰা কিছু পৰিমাণে হ'লেও সকাহ পাব তো গাইজ আজিলৈ মানে ভিডিঅ'টো যদি ভাল লাগিছে লাইক এটা কৰি দিয়ক চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিব গাইজ পুনৰ লগ পাম নেক্সট